নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটা ভিডিঅ'লৈ। আজি মোৰ ভিডিঅ'টো বিশেষ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅ'টো চহা জীৱনৰ খেতিয়কৰ লগত জড়িত। আজি মই আছোঁ কঠীয়াতলিত। আজিৰ পৰা যিহেতু আমাৰ কঠীয়া তুলিছে সেয়েহে আপোনালোক ভাবিছোঁ আজি কঠীয়াৰ তোলাৰ এটা আপোনালোকক ব্লগ দিওঁ। বলক তেন্তে দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কঠীয়ানিখন দেখাম। আহি গ'লো কঠীয়া তুলিবলৈ লৈ আহিছোঁ কঠীয়া বান্ধিবৰ কাৰণে। এয়া আমাৰ কঠীয়ানি হয়, সেইখন পথাৰ লগতে লাগি আছে এখন ৰুম আৰু এইদিনতে আজিৰ পৰা কঠীয়া ষ্টাৰ্ট হৈ গ'ল। চাইডচোন ইমান ডাঙৰ পথাৰ এখন, এজোপা বহুত ধুনীয়া গছ। সেইজোপা আমি তাতে বহোঁ, এইজোপাত আমি বহু ৰেষ্ট লওঁ। অসমীয়াৰ আৱেগ তামোল খাই লৈহে মায়ে কাম কৰিব পাৰিব। সেয়া মা তামোলটো কাটি লৈছে, ড্ৰেছ একদম পূৰা আজিৰ পৰা আৰম্ভ। চহা খেতিয়কৰ এয়াই জীৱন। মা এতিয়া তুমি কোনখিনি তুলিবা? মা যেনিয়ে গৈ থাকিব, ময়ো যাম সেইফালে। এয়া মায়ে প্ৰাৰ্থনা কৰি লৈছে গোটেই বছৰটোৰ কাৰণে যাতে ভঁৰাল আমাৰ উপচি পৰিব তাকে কামনা কৰিছে। এনেই মই কৈছোঁহে আদি মনতে কি ভাবিছে মই নাজানো। চুৰ কৰি দিয়া নি? আহিব, বৰা ধানকে প্ৰথমতে হেৰি কৰিছে, বৰা কঠীয়া তুলিছে। আমাৰ ঘৰত এইবাৰ জলপান ভাল হ'ব। কঠীয়া চব এনেকৈ তুলিব, পেলাই পেলাই যাতে আগটো ভাঙি নাযায়। ইয়াত দেখিছেনে মায়ে ইমান ধুনীয়াকৈ কঠীয়াখিনি তুলিছে। এয়া মাটিও বেছি অহা নাই, এনেকৈ মাৰি দিব। এনেকৈ তুলিব আপোনালোকে। ইমান ধুনীয়া গোন্ধ, এই গোন্ধটো যে মই বহুত ভাল পাওঁ। আপোনালোকক মই এইটো মানে বুজাব নোৱাৰোঁ যে মই ইয়াৰ গোন্ধটো কিমান ধুনীয়া। আপোনালোকে হয়তো যিসকলে ইয়াৰ গোন্ধটো পাইছে নিশ্চয় অনুমান কৰিব পাৰিব। কঠীয়াৰ আচলতে সোমাই আহিলে যিটো গোন্ধ ওলায় কঠীয়াতলিখনলৈ, গোন্ধটো বহুত ধুনীয়া থাকে। আৰু সেউজীয়াটোতো নকওঁৱেই, সেউজীয়া বহুত ভাল লাগে সেউজীয়াটো দেখি। পৰহিলে মানে আমি ৰুম, আপোনালোকো আহিব আমাৰ ঘৰত ন-ভুইৰা খাবলৈ। পাৰিলে ৰুবলৈ আহিব, ৰোৱনীও অলপমান কম হৈছে। ঘৰৰ ৰোৱনী কেইজনী বাদে আৰু ৰোৱনী আহিব বাৰু, তথাপিও আপোনালোককো নিমন্ত্ৰণ জনালোঁ আমাৰ ঘৰত ৰুবৰ কাৰণে। আহিব দেই। কেঁচা মাটিৰ গোন্ধ আৰু এই ধুনীয়া বতাহ, ইমান ভাল লাগিছে দেখিবলৈ। চাওকচোন, এইজন মোৰ বৰ্তা হয়। তেওঁ এতিয়া 12টা বজালৈকে পথাৰত আলি দি আছিলে। মই ইয়াত বহিছোঁ, সেইজনী মা। আকাশখন চাওকচোন, ইমান ধুনীয়া লাগিছে। পথাৰত আম খোৱাৰ আমেজেই সুকীয়া। এনে প্ৰাকৃতিক দৃশ্যৰ পৰা আঁতৰি যাবই মন নাযায় সঁচাকৈ। আপোনালোকক কি ক'ম, মানে গৰমৰ দিনত এতিয়া তাতে এইডোখৰত বহুত ধুনীয়া হাৱা মাৰিছে। আহিব দেই আমাৰ ঘৰত ৰুবলৈ। বাই বাই।